সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী মই। কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণীয়ে স্বাৰ্থপৰ। মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে হৰিৰ পূজন, পাহৰি গৈছে মানৱত্বৰ জ্ঞান। দুষ্ট দমন আৰু শান্ত পালন কৰিবৰ যুগে ধৰিছো। কুন্দিৰৰ ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে মোকেই স্বামী ৰূপে পাবলৈ দিনে ৰাত্ৰিয়ে মোৰ ঘেৰিছে চৰণ। তেওঁৰ মনোবাঞ্ছা মই কৰিম পূৰণ। কিন্তু ৰুক্মিণীৰ মদগৰ্বী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁৰে বন্ধু শিশু বালক বৰ বেশেৰে পৰিবন্ধন। মদগৰ্বী ভাতৃ ৰুক্মবীৰ আৰু শিশু বালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণীক মই কৰিম। এতিয়া মই নিজ কৰ্তব্যত সংগ্ৰহণ, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়।
হরি দৰিদ্ৰ ভিক্ষুক ভাত নাম মোৰ হৰিদাস দ্বাৰকাৰ প্ৰজা মই কৃষ্ণৰ গুণ গাই গাই ফুৰো দেখে কুণ্ডিলৰ ৰাজকুমাৰী সেই কথাকে আজি মই কৰাম শ্ৰৱণ অতিশয় আনন্দৰ কথা গোৱা ভাত গোৱা কৃষ্ণৰ মহিমা গোৱা কৃষ্ণৰ প্ৰেমে কৰা তুমি পুলকিত মন তেতিয়াহ'লে শুনা ৰুক্মিণী সুন্দৰী শুন Oh
হৰিদা, কোনে কয় ভিক্ষুক তোমাক? ভিক্ষুক নোহোৱা তুমি। ৰুক্মিণী পৰম সুখী। দুই কাণে মোৰ সেই বান্ধৱ ঢালি দিলা অমৃত সুৰযমুনা। ধন্য হলো শুনি পুণ্য নাম। শুনি কৃষ্ণৰ নাম সমুলি তন্ময় হলা আপোন খাবত। পাহৰিলা সখী পাহৰিলা, দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষা ৰাখি বিলাই অমৃত। সখী, ভিক্ষুকৰ এই ঠাই মই একোতে নোৱাৰো বুজিব। সেই মহাভকত খন্তেক বিশ্ৰাম কৰাগৈ কুণ্ডিলৰ ৰাজ কাৰেঙত কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ খুলি দিম তোমাৰ কাৰণে। ইচ্ছামতে নিবা যিমান লাগে। যদি হয় স্বামী সেইজন আনন্দত ভৰি যাব মন। জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক, জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক, জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক। যদি হয় স্বামী সেইজন আনন্দতে হৰি যাব সখী, তোমালোক দেখোন মনে মনে থাকিলা। মনে মনে থকা নাই সখী। কৃষ্ণৰ প্ৰেমত পাগলী হৈ তুমি কেনেকৈ কৃষ্ণৰ চৰণত থিয় হৈ সপি দিছা তাকেহে ভাবিছো। সখী, কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত। কৃষ্ণ মোৰ প্ৰাণৰ দেৱতা। ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰেই চৰণত দিনে ৰাতিয়ে পূজা কৰিম। সেই পূজাত বাৰু মোৰ দেৱতাক সন্তুষ্ট নহ'বনে? কোন তোমাৰ দেৱতা? ভাৰতৰ এমূৰত থকা এজনৰ গুণগান ভাতৰ মুখত শুনিয়ে তুমি সেইজনাৰ চৰণত মন প্ৰাণ সমৰ্পণ কৰিলা। কিন্তু তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে পুনৰ কাক দেৱতা পাতিবা? কামৰূপ তথা কুণ্ডিৰ কোনো কুমাৰীয়ে নিঃস্বামী গ্ৰহণ নকৰে। সখী, তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী। তাৰ বাবে চিন্তা নাই সখী। ভকতিৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰেই চৰণত দিনে ৰাতিয়ে পূজা কৰিম। এই হ'ল মোৰ জীৱনৰ ব্ৰত। সুনিৰ্মল আকাশৰ অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰাত থমকি ৰখাইছিল। গোপিনীসকলেও আনন্দত উন্মাদ হৈ তেওঁৰে কীৰ্তন কৰি নাচি নাচি ভাগৰি পৰিছিল। ময়ো তেওঁকে ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী, আপোন পাহৰা হৈ যাম। মোৰ মনেৰে তুমি ভাল কাম নকৰিলা। চতুৰ কৃষ্ণত বিশ্বাস নাই সখী। কৃষ্ণৰ বোলে দুখতেই জীৱন যায় সখী। পৰম নিষ্ঠুৰ সেই স্বামীৰূপে পাবলৈ কামনা নকৰিবা সখী। কৃষ্ণক পোৱাটো ইমান সহজ নহয় সখী। আৰু পালেও জানিবা জগতপতি ধৰি ৰখাটো হ'লে বৰ নানিবা সখী। তোমালোকে মোক আশীৰ্বাদ দিয়া। ভক্তৰ অধীন ভগৱান, এই কথা যদি সঁচা হয় এই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ কৃপাগুণে আশীষ নিৰ্মাণে নিদিবনে?